হেল্ল' নমস্কাৰ এণ্ড খুলুমবাই লগফাৰ মই যুগল ভাৰদ্বাজ আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল যুগল অসম। আজি কাতি বিহু আৰু কাতি বিহুৰ দিনাখনেই অসমৰ দৰং জিলাত উদযাপিত হয় মথনি মহোৎসৱ। এই মথনি মহোৎসৱৰ বিষয়ে আৰু অধিক জানিবৰ বাবে আমি আজি আহি উপস্থিত হৈছোঁ দেৱানন্দ সত্ৰৰ সমীপস্থ বিশ্ব সত্ৰত। এই গাঁওখনৰে এজনী বিশিষ্ট লেখিকা সুভদ্ৰা দেৱী ভট্টাচাৰ্য বাইদেউ আজি আমাৰ মাজত উপস্থিত আছে। তেখেতৰ পৰা আমি মথনি মহোৎসৱৰ বিষয়ে আৰু অধিক জানিবৰ বাবে চেষ্টা কৰিম। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। যুগল অসম ভৰদ্বাজৰ ইউটিউবৰ সমূহ দৰ্শকলৈ মই মথনি উৎসৱৰ শুভেচ্ছা জনাইছোঁ। মথনি উৎসৱ দৰঙৰ চিপাঝাৰৰ হাজৰিকাপাৰা অঞ্চলৰ দেৱানন্দ সত্ৰত আহিন কাতি মাহৰ দুমাহীৰ দিনা প্ৰত্যেক বছৰে অনুষ্ঠিত হৈ আহিছে। এই উৎসৱ মহা আড়ম্বৰেৰে পালন কৰা হয়। মথনি উৎসৱত সাগৰ মন্থনৰ দৃশ্য প্ৰদৰ্শন কৰা হয়। আহোম ৰজা শিৱসিংহৰ দিনত গুৰ্জৰ পৰা অহা ৰমানন্দ নামৰ ব্ৰহ্মচাৰী এজনে দেৱানন্দ সত্ৰ প্ৰতিষ্ঠা কৰে। ৰমানন্দই কমলাকান্ত শৰ্মা নামৰ পাটিদৰং গাঁৱৰ পৰা এজন সৎ ব্ৰাহ্মণক আনি এই সত্ৰৰ অধিকাৰ পাতে আৰু কমলাকান্ত শৰ্মাৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ শতানন্দৰ দিনতেই মথনি উৎসৱ আৰম্ভ হয় আৰু আনন্দৰ পিছত তেওঁৰ পুত্ৰ দেৱানন্দ অধিকাৰীৰ নামেৰে এই সত্ৰৰ নাম দেৱানন্দ সত্ৰ হয়। দেৱানন্দ সত্ৰ এখন দামোদৰীয়া সত্ৰ। আমি আটাই কেতিয়াবা নহয় কেতিয়াবা সমুদ্ৰ মন্থনৰ বিষয়ে পঢ়িছোঁ অথবা শুনিছোঁ। সমুদ্ৰ মন্থন প্ৰসিদ্ধ পৌৰাণিক প্ৰসংগসমূহৰ অন্যতম। বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু মহাভাৰতত ইয়াৰ উল্লেখ কৰা আছে। হিন্দু মাইথলজি অনুসৰি স্বৰ্গ, যাক দেৱতাসকলৰ ঘৰ বুলি জনা যায়, তাত এটা সময়ত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল যেতিয়া দুৰ্বাসা ঋষিৰ অভিশাপৰ ফলত ইন্দ্ৰ আৰু বাকী দেৱতাসকল দুৰ্বল হৈ পৰিছিল আৰু স্বৰ্গৰ লগতে সমগ্ৰ সৃষ্টি বিপদত পৰিবলগীয়া হৈ পৰিছিল। ইয়াৰে সুবিধা লৈ অসুৰৰ ৰজা বলিয়ে দেৱতাসকলৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰি গোটেই ব্ৰহ্মাণ্ডত কব্জা কৰিবলৈ আৰম্ভ কৰিছিল। এই সমস্যাৰ সমাধান বিচাৰি সকলোৱে ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল আৰু তেতিয়া ভগৱান বিষ্ণুৱে তেওঁলোকক ক'লে যে যদি সংসাৰখনক আকৌ এবাৰ সমৃদ্ধিশালী কৰিব বিচাৰা আৰু দেৱতাসকলৰ শক্তি ঘূৰাই পাব বিচাৰা তেন্তে সমুদ্ৰ মন্থন কৰিব লাগিব। যিহেতু দেৱতাসকল দুৰ্বাসা ঋষিৰ অভিশাপৰ ফলত নিজৰ শক্তি হেৰুৱাই দুৰ্বল হৈ পৰিছিল, সেয়া অকলে সমুদ্ৰ মন্থন কৰাটো দেৱতাসকলৰ বাবে সম্ভৱ নাছিল। ইয়াৰো সমাধান হিচাপে ভগৱান বিষ্ণুৱে ক'লে যে দেৱতাসকলে এই কামৰ বাবে অসুৰৰ সহায় ল'ব লাগিব আৰু মন্থনৰ পৰা যি বস্তু ওলাব সেইটো দুয়োটা পক্ষৰ মাজত সমানে ভগাই দিয়া হ'ব। মন্দাৰ পৰ্বত আৰু বাসুকী নাগেৰে এই সমুদ্ৰ মন্থন আৰম্ভ কৰা হৈছিল, য'ত নাগৰ নেজৰ অংশ দেৱতা আৰু মুখৰ অংশ অসুৰসকলক ধৰিব দিয়া হৈছিল। দৰং জিলাত অনুষ্ঠিত হোৱা মথনি মহোৎসৱতো এই সাগৰ মন্থনেৰে প্ৰতিস্বৰূপ প্ৰদৰ্শন কৰা হয়। সমুদ্ৰ মন্থনৰ ফলত মুঠ 14টা বস্তু ওলাই আহিছিল। তাৰে ভিতৰত হলাহল বিষ, কামধেনু গাই, সাতমুখী ঘোঁৰা, ঐৰাৱত হাতী, কৌস্তভ মণি, কল্পবৃক্ষ বা কল্পতৰু, পাৰিজাত বৃক্ষ, বাৰুণী অথবা মদ, ৰম্ভা, লক্ষ্মীমা, পাঞ্চজন্য শংখ, চন্দ্ৰমা, ধনন্তৰী আৰু অৱশেষত ওলাইছিল অমৃত। অমৃত পান কৰিব পাৰিলেই অমৰ হোৱাৰ কথা গম পাই দেৱতা আৰু অসুৰৰ মাজত ইয়াক লৈ তুমুল যুদ্ধ আৰম্ভ হয়। অৱশেষত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি অসুৰসকলৰ মনৰ পৰা অমৃতক পাহৰাই দেৱতাসকলক অমৃত পান কৰায় আৰু যাৰ বাবে দেৱতাসকলে পুনৰ তেওঁলোকৰ শক্তিবোৰ ঘূৰাই পায় আৰু সমগ্ৰ ব্ৰহ্মাণ্ড ৰক্ষা পৰে।
ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব লগতে যুগল অসমৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব